এয়া আমি बाप रे আগো আহিবি যা चल বাইগান মুখতে সোমাই দিবি নেকি অকণ এই হোৱা নাই অকণ ধৰিবি সকলোকে নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আছিলে আমাৰ খুৰা খুৰীৰ বিয়া মানে বুঢ়া বিয়া আৰু সেয়েহে এয়া ওচৰৰ বৰমা আৰু খুৰীহঁতে মিলি চাউল জাৰি আছে আৰু মই যিহেতু চাউল জাৰিবলৈ নাজানো সেয়েহে মই ভিডিঅ'কে কৰি আছোঁ আৰু এয়া হৈছে বিয়াৰ দুদিনৰ আগত কৰা ভিডিঅ' মানে তেল অভাৰৰ আগদিনাখন আমি আহিছোঁ বৰ্তমান ছোৱালী মাতিবলৈ কাৰণ ছোৱালীখিনিয়ে গা ধুৱাব লাগিব আৰু ৰাতি তেল দিব লাগিব সেয়েহে আমি আহিছোঁ গোটেইকেইজনী মিলি গোটেইখিনি ছোৱালীকে মাতি হোৱাৰ পাছত এতিয়া আহিলোঁ চাহ বনাবলৈ যিহেতু গাঁৱৰ ৰাইজসকল আহি পাইছে সেয়েহে ভাবিলোঁ চাহখিনিকে আগতীয়াকৈ দি লওঁগৈ আৰু এয়া হৈছে বিয়াৰ আগদিনাখন অৰ্থাৎ তেলভাৰ দিনাখনৰ দুপৰীয়াৰ সময় আৰু এইখিনি সময়ত সকলো ৰাইজে মিলি কইনাৰ ঘৰৰ পৰানো কি দিছে তাকে দেখুৱায় আৰু এয়া আমাৰ ওচৰৰ বৰমাই মোৰ পৰা সকলোবোৰ বস্তু লৈ গৈ ৰাইজক দেখাই ধেমালি কৰি আছে আৰু এয়া হৈছে আমাৰ খুৰী মানে কইনা ৰাইজক বিদায় দিবলৈ প্ৰথমতে কইনাৰ ঘৰৰ পৰা অনা সাজযোৰ পৰিধান কৰিব লাগিব সেয়েহে কইনাৰ ঘৰৰ পৰা যি যি আনিছে সকলোবোৰ লগাই দিছে লগতে পিন্ধাইও দিছে আৰু এয়া কইনাৰ ঘৰৰ পৰা দিয়া সাজযোৰ পৰিধান কৰি ৰাইজক সেৱা কৰি বিদায় দিবলৈ আহিলে ৰাইজো ঘৰা ঘৰি গ'লগৈ আৰু আমিও ঘৰলৈ আহিলোঁ যিহেতু ৰাতি তেল দিয়া হ'ব সেয়েহে আকৌ ৰাতি আহিলোঁ সেইদিনাখন গোটেই পৰিয়ালটো মিলি ভাত এসাঁজ খাব সেয়েহে এয়া মেধি দেউৰীসকলে লাগি আছে লগতে পিছদিনাখনৰ বাবে মাছো ফ্ৰাই কৰি আছে আৰু অলপ সময়ৰ পাছতে আয়তী সকলো আহিলে তেল দিবলৈ আৰু এয়া হৈছে মোৰ বা আৰু ভাগিন আপোনালোকক চিনাকি কৰাই দিছোঁ এইটো চাগে দেখিছে বাৰু যিয়ে নহওক তেল দিয়াৰ আগতে গা ধোৱা হয় সেয়েহে আহিলোঁ পানী তুলিবলৈ এয়া পানী তুলি অহাৰ পাছত দৰাক প্ৰথমতে গাটো ধুৱাই লৈছে অলপমান পানীৰ দি গাটো ধুৱাই লৈ বামুণৰ ওচৰত পৰাচিত কৰি লৈছে আৰু ইয়াৰ পাছতহে গা ধোৱা হৈছে তাৰ পাছত গা ধুৱাই তেল দিছে গোটেই কইনাকো গা ধোৱা হ'ল পিছে মোৰ ভিডিঅ'হে কৰা নহ'ল আৰু অলপ সময়ৰ পাছতে প্ৰথমতে দৰাক তেল দিলে আৰু ইয়াৰ পাছত কইনাক তেল দিছে বিয়াখন একেলগে পাতিলেও সকলোবোৰ নিয়ম বেলেগ বেলেগকৈ কৰা হয় তেল দি হোৱাৰ পাছত এয়া ৰাইজক বিদায় দিবলৈ দুয়োটাই মিলি সেৱা কৰিলে ৰাইজো ঘৰা ঘৰি গ'ল আৰু ইয়াৰ পাছত আমি খাবলৈ ওলালোঁ ভাত আৰু এয়া বাই ধুনীয়াকৈ দিলে ভাত আৰু আমিও খাই মেলি ঘৰলৈ বুলি উভতিলোঁ আৰু
আৰু ইয়াৰ পাছত আকৌ ৰাতিপুৱা আহিলোঁ আৰু ৰাতিপুৱা আহি কি দেখিলোঁ জানেনে, কইনাই মেহেন্দি লগাই আছে। যিহেতু নিজে সকলোখিনি মেনেজ কৰিব লগা হৈছে, সেয়েহে কইনাই সময় পোৱা নাই, একেবাৰে নলগালেও বেয়া লাগিব যিহেতু, সেয়েহে অকণমান মেহেন্দি লগাইছে বিয়াৰ দিনাখনে ৰাতিপুৱা। আৰু এয়া ককা আৰু বৰ্তাহঁতে মিলি ৰাতিপুৱাৰ প্ৰসাদখিনিৰ বাবে যোগাৰ কৰি আছে। ভণ্টিহঁতে গাঁৱৰ পৰা নানান ধৰণৰ ফুল ছিগি আনিছে, সেয়ে মালাকেইডালকে চিলালোঁ। এয়া আমি দৰাৰ মাথাত দিবলৈ ৰাতি মানে দৰাৰ মূৰত এনেদৰে কইনাই মালা দিবলৈ এতিয়া চিলাই আছোঁ। 9ডাল বোলে লাগিব, সেয়া এয়া 3ডাল হৈছেগৈ। এইডাল বেছিয়ে সৰু কৰিলি নেকি বাৰু? এই কইনা মোৰটো সৰু দিয়া। কইনা মোৰ কইনা পিন্ধিব নহয়। কইনা কেতিয়া পিন্ধে? পিন্ধে এইটো ভিডিঅ' পাগলা, এইটো মোৰ নক'ব। যি নহওক এয়া 3ডাল হৈছে আৰু বাকীকেইডাল আছেই, আৰু বাকীকেইডাল চিলাই লওঁ এতিয়া। বেছিয়ে সৰু কৰি দিলি তই। এডাল ইমান দীঘলকে চিলাইছোঁ কিয় বাৰু কওকচোন, গেটত দিবলৈ। 9ডাল মালা চিলাই একেবাৰে ভাগৰ লাগি গ'ল। অকল মই চিলোৱা নাই বাৰু, ভণ্টিজনীও চিলাইছে। যিহেতু প্ৰথমতে ভণ্টিজনীয়ে ডাঙৰডাল চিলালে, সেয়েহে ভাবিলোঁ গেটত প্ৰথমতে দি আহোঁগে, ইয়াৰ পাছত আকৌ সৰুকেইডাল চিলাম। মালাৰ চিলোৱা কাম সামৰি আহিলোঁ চাহ দিবলৈ। একেটা কামকে বাৰে বাৰে কৰি আমনি লাগি গ'ল, সেয়েহে ভণ্টি এজনীকে চিলাবলৈ দি থৈ আহি মই আহিলোঁ চাহ দিবলৈ। চাহ পানী দি মেলি আজৰি হোৱাৰ পাছত এতিয়া আকৌ ওলালোঁ যাবলৈ পানী তুলিবলৈ। সেয়েহে মায়ে ধুনীয়াকৈ চাকি এগছ জ্বলাই দিছে, যিহেতু বহুত বতাহ মাৰি আছে, সেয়েহে এবাৰ জ্বলে এবাৰ নুমাই তেনেকুৱা হৈ থাকে। পানী তুলি অহাৰ পাছত এয়া গা ধোৱাৰ আগত বোলে 5 পাক ঘূৰাব লাগে, সেয়েহে দৰা মাকে ধুনীয়াকৈ দৰাক ঘূৰাইছে। এতিয়া হওক আমাৰ দৰাটোক চিনাকি কৰাই দিওঁ। দেখিছে নহয় আমাৰ দৰাটো কিমান শকত। बाप रे তোমাৰ শুকান মাটি দেখি ভাইলে হ'ব। হাঁহি ধেমালিৰ মাজেৰে দৰা গা ধুই হোৱাৰ পাছত এতিয়া আকৌ কইনাক ধুৱাবলৈ হ'ল। দৰাক যেনেদৰে নীতি নিয়ম কৰি গা ধোৱা হৈছিলে, তেনেকে কইনাকো মাকে এনেদৰে নীতি নিয়ম কৰি গা ধুৱাইছে। কইনাক গা ধোৱাৰ পাছতে নামো সামৰিলে আৰু আমিও ভাত পানী খাই মেলি ঘৰলৈ বুলি উভতিলোঁ। আৰু এয়া মোৰ লুকটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাবচোন। এতিয়া আমি যাবলৈ ওলাইছোঁ কেক এটা আনিবলৈ, কাৰণ সিদিনা আছিলে 1 মাৰ্চ মোৰ ভাগিনৰ জন্মদিন। যিহেতু বাৰ্থডেৰ দিনাখনেই বিয়া পৰিলে, সেয়েহে বাৰ্থডে পতাই নহ'ল। যিয়ে নহওক কেক এটা কাটিলে তাই মনতে ভাল পাব, সেয়েহে ভিনদৰ লগত গৈ ধুনীয়াকৈ গাঁৱৰে বা এজনীৰ পৰা কেক এটা আনিলোগে। আৰু এয়া আমাৰ বাৰ্থডে গাৰ্ল আহি আছে লাহে লাহে। আৰু এয়া আমাৰ বাৰ্থডে গাৰ্লৰ কেক। তাই হেনো পিংক কালাৰ ভাল পায়, সেয়েহে পিংক কালাৰ ফ্ৰক আৰু পিংক কালাৰ কেক আনা বাৰ্থডে গাৰ্লৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ভাগ্যশ্ৰী দেৱী। বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ ভাগ্যশ্ৰী, হেপী বাৰ্থডে টু ইউ। পিছে ওচৰত বহি থকাজন তাই খুৰাইক হয়। যিহেতু খুৰাকৰ বায়েকৰে বিয়া, সেয়েহে খুৰাইককো লৈ আহিছে কেক খুৱাবলৈ। আৰু ইয়াৰ পাছত আহিলোঁ বিয়া ঘৰলৈ। পিছে মই আহি ওলোৱালৈকে একেবাৰে আন্ধাৰে হ'লগৈ। আৰু আহিয়ে দেখিলোঁ, কি দেখিলোঁ বাৰু এয়া চাওক। যিহেতু দৰা কইনাই নাচি আছে আৰু আমিনো ক'ত ৰাখিব পাৰোঁ, সেয়েহে ভাবিলোঁ আমিও এপাক নাচি লওঁ। আৰু অলপ সময় নাচি বাগি ফূৰ্তি কৰি ঘৰলৈ বুলি গুচি আহিলোঁ। আৰু কাপোৰ কানি সলাই লৈ প্ৰায় 8টামান বজাত আহিছোঁ, যিহেতু দৰা ঘূৰাবৰ বাবে এয়া দৰাক সজাই আছে।
আৰু এয়া দৰা ঘূৰাবলৈ সকলোবোৰ সাজু হৈ লৈছে। আৰু এয়া আহি পালোহি মন্দিৰ। গাঁওখনৰ আধা ঘূৰি মন্দিৰত আহি তামোল পাণ দি সেৱা কৰি লোৱাৰ পাছত আকৌ ঘৰলৈ বুলি উভতা হয়। আৰু এয়া আমি যে চিলাইছোঁ ৰাতিপুৱা 7ডাল মালা, তাৰে পৰা এডাল এডালকৈ লৈ এপাকত এডাল মালাকৈ পিন্ধাব লাগিব। এতিয়া দৰা কইনাক এখন চেলেং কাপোৰে ঢাকি দিব আৰু দৰাই কইনাক গিফ্ট দিব আৰু কইনাই দৰাক গিফ্ট দিব। কইনাই বাৰু দৰাক কি গিফ্ট দিলে সেইটো বাৰু নাজানো, কিন্তু দৰাই কি গিফ্ট দিছে জানেনে? এটা মৰ্টনৰ টেমা। কি মৰ্টন বাৰু আপোনালোকক দেখাইছোঁ। আৰু এয়া মৰ্টন খাই মেলি আকৌ ঘৰলৈ বুলি উভতিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বাই বাই।